হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰঞ্জিত বৰালৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মানে গাটো ইমান ভাল নাই, চৰ্দি লাগি আছে আৰু বৰষুণ দি আছে পূৰা আমাৰ ফালে। আপোনালোকৰ ফালে বৰষুণ দিছে নে ক'বচোন। এইফালে একদম পূৰা বানপানী হৈ গৈছে। এইফালে পথাৰ ফালে যাব মই দেখাই আছোঁ। আৰু এতিয়া দেখিছেনে, এইফালে বগৰী পাইপ দুডাল আছে, একদম পূৰা এনেকৈ চিঙিচৰ খাই আছোঁ পূৰা। গাইছ, এইকেইদিন পূৰা নন ষ্টপ বৰষুণ দিয়াৰ কাৰণে একদম পূৰা পুখুৰীত পানী হৈ গৈছে, একদম পূৰা পুখুৰী ফুল। আপোনালোকে এই যে চৰ্টপত যে উঠি আছে ছাগলীডালে চাওকচোন, একদম পূৰা চৰ্টপত উঠি কঁঠাল পাত খাই আছে। কেনেকৈ পৰিলে কি হ'ব তাৰপৰা, গৃহস্থ কাণ সাৰি নাই। চৰ্টৰ পৰা ছাগলীজনী ইয়াত আমাৰ ঘৰ বিন্দাছ ওপৰলৈ জঁপিয়াই দিছে। চাওক, আমাৰ ঘৰতে ঘৰ বনাই আছে মানে এডোখৰত, পূৰা তাৰ ওপৰত টিংপাতখিনি আছিলে, তাৰ ওপৰত জাপ মাৰি দিছে নেব সেইজনী ছাগলীজনী। নাই, এইটো মনিষা ঘূৰিব দিব। জঁপিয়াব লাগিছে। গ'ল। সেই টিঙলৈ উঠিলে হ'লে মৰিলে নে এইটো আছেনে? মৰিলে গ'ল। এইটো বেয়াতে পৰিছে, বেয়াখন তাত এইফালে পথাৰলৈ নামি আহিছোঁ, পানী হৈ আছে পূৰা এনেকৈ। এইফালে মানুহবোৰে জাল পাতি আছে, বতৰতে জাল চাবলৈ আহিছে। পানী একদম ওচৰ পালেহি, আহি আছোঁ পূৰা। মানে আমাৰ ঘৰ পাওঁ অৱস্থা হৈ আছে, ইমানলৈকে পানী আহি গৈছে। দেখিবলৈ আছে চব পানী। নামিলে মনটো খোৱা এটা ছাগলী নেকি, হাতটো বালি গ'ল। ছাগলীকেইটা খেলোতে ৰ'ব, হাতে লৈছে একদম পূৰা পানী ওচৰ পাই গৈছে। দিছেনে, আজি ৰাতিৰ ভিতৰত পানী আমাৰ এইফালে পাই যাবগৈ। পূৰা পানী বাঢ়ি আছে গাইছ। এইফালে বৰ্তাই পূৰা মাছ ধৰি আছে, একদম পূৰা পানী গাইছ। দেখিব পাইছে চব পানীৰ মাজতে এটা মাছ আছে, ধৰিব পাৰিছেনে আপোনালোকে নাজানো, কিন্তু মই পাইছোঁ দেই। পানী চবফালে পানী দিছে, মোৰ পিছফালে চব পানী, পিছফালে এনেকৈ চবফালে পানীৰ মাজত এতিয়া সোমাই আছোঁ একদম। এইফালে বৰ্তাই একদম পূৰা জাল পাতি আছে, আৰু বেছি দূৰলৈ যাব নোৱাৰি গাইছ, একদম পূৰা পানী পটককৈ উটাই লৈ যাব বুলি ভয় লাগে ন। এবাৰ যাওঁগৈ। ভিডিঅ'টো ভাল পালে যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। আপোনালোকৰ কাৰণে ইমান দূৰলৈ আহিলোঁ পানীখিনিৰ মাজলৈ, আৰু অকলে পানী যাব নোৱাৰি। ডাঙৰ মানুহ যাব পাৰিব, মানে ডাঙৰ মানুহ লগাতে যাব পাৰি, আৰু অকলে যাব নোৱাৰি, ভয় লাগে। আৰু আপোনালোকৰ এইফালে পানী আছে নাই জনাব কমেণ্ট কৰি, আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। আৰু আপোনাৰ কথা যে 400 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়াৰ বাবে বহুত ধন্যবাদ। ইমান কম দিনৰ ভিতৰতে, আৰু বস্তু এটা চাব দিয়ে গাইছ। এইফালে ৰ'দ দিছে আকৌ, ৰ'দ দিছে নব, একদম ৰ'দ দিছে আকৌ, দেখাইছে ৰ'দটো এবাৰ ওলাইছে আকৌ, হ'লেও বৰষুণ আহিব। একদম পূৰা ডাৱৰ ওপৰে তলে চলে এইবোৰ চব ডাৱৰ, ক'লা ডাৱৰ এইবোৰ। খালি ৰ'দটো এবাৰ অকণ ওলাইছিলে, খালি আকৌ উপায় নাই। ওচৰ পাইছে আৰু ঘৰ দেই।